ৰাজ্যজুৰি ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমান্তৰালভাৱে উদযাপন হৈছে চাপৰৰ বিভিন্ন ঠাইত কোভিড সৃষ্টি পৰিৱেশৰ মাজত এয়া দ্বিতীয়টো স্বাধীনতা দিৱস ৰাজহুৱাভাৱে চাপৰ গান্ধী ময়দানত ৭৫তম স্বাধীনতা দিৱস উদযাপন ৰাতিপুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে চাপৰ ৰাজহ চক্ৰ বিষয়া শান্তনু গগৈয়ে চক্ৰ বিষয়াগৰাকীয়ে পিছত ৰাইজৰ আগত চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে নিজৰ ভাষণত ব্যক্ত কৰে ইপিনে চাপৰত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ছ'চিয়েল ছ'লজাৰ্ছ নামৰ এটা স্বেচ্ছাসেৱক নামৰ সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চাপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ৭৫ জোপা গছপুলি ৰোপণ কৰে সংগঠনটোৱে আজি আমালোকৰ নতুন ছ'চিয়েল অৰ্গেনাইজেশ্যন ছ'চিয়েল ছ'লজাৰ্ছ লেটছ ফাইট ফৰ দ্য মেনকাইণ্ড টেগলাইনৰে আমাৰ এই অৰ্গেনাইজেশ্যনটোৱে 75th ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে চাপৰ বিভিন্ন এডুকেশ্যনেল ইনষ্টিটিউশ্যনত ৭৫টা গছ ৰোপণ কৰা এটা কাৰ্যসূচী আমি চলাই আছোঁ ক'ত লৈছে এইটো আমাৰ চাপৰ এম.ই. স্কুলৰ পৰা ষ্টাৰ্ট কৰি যিমান ইনষ্টিটিউশ্যন আছে প্ৰাইভেট এণ্ড নন প্ৰাইভেট গোটেইখিনি আপ টু চাপৰ ৰত্নবিদ কলেজ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গোটেই ভাৰতবাসীক ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ ছ'চিয়েল ছ'লজাৰ্ছৰ তৰফৰ পৰা আমি ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ৭৫টা গছপুলি ৭৫খন স্কুলত দিম বুলি আশা কৰিছোঁ আৰু লগতে আমাৰ এইবাৰ যিহেতু ক'ভিড প্ৰট'কলৰ কাৰণে আনবাৰৰ দৰে আমি এইবেলিও স্বাধীনতা দিৱস ক'ভিড উপলক্ষে তেনেকৈ ডিষ্টেঞ্চ মেইনটেইন কৰি মানি আহিছোঁ চাপৰৰ পৰা আলি আকবৰৰ ৰিপৰ্ট আছাম গ্ৰীণ ভেলী নিউজ